Hi, hello, namaskar. Welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে ভাল, মোৰো ভালে। আজি জুৰিৰ বিয়া হয় তো বিয়া ৰাতিপুৱাৰ পৰা গধূলি দৰা হলে কি হল সকলোবোৰ দেখাইছো তো ভিডিওটো শেষলৈকে চাব। আজি সৰু বাচ্চা কিটা তামাম ফুৰ্তি মানে পুৰা কাজল সজল লগাই দি আছে না মুকু দিলে কইনাৰ সখী যিহেতু বাকি আৰু ইহতে আৰু পুৰা ফুল এনজয়। এফালে জুৰিক মানে তেল দিব ওলাইছে আৰু ৰাতিপুৱা এবাৰ তেল দি এতিয়া গা ধুৱাব। তাইক তেল দিয়া খুৰীজনীকো মানে আজি এৰা নাই আৰু খুৰীজনীকো মানে কাজল তাজল ঘুহাই ৰেডি কৰি থৈ দিছে। তো ইয়াত তেল পিৰা হয় তো তাইক ইয়াতে তেল পিৰাত বহোৱাই গা ধুব। তো মা হালধি সানি দিছে তাইৰ মুখত। বাকি নিয়মখিনি হোৱাৰ পিছত তাই এতিয়া ভিতৰত ভালকে গা ধুব। ময়ো মানে অকমান মুখত মা হালধি সানিলো। এইবিলাক দৈ চিৰা খাব আহি আছে ৰাতিপুৱাৰ পৰা আহি দৈ চিৰাৰ নাম দৈ চিৰা আৰু গুৰ মিঠাই তো খাই লওঁ জলদি। সকলোৰে লগত একেলগে দৈ চিৰা খালো। এতিয়া জলদি ঘৰত গৈ গা পা ধুই সোনকালে ৰেডি হৈ আহিব লাগিব যিহেতু কইনাৰ লগত বহিব লাগিব। এয়া মই ফুল ৰেডি যাব তো মোক এবাৰ ভালকে দেখাই লওঁ আপোনালোকক। মোক আজি কেনেকুৱা লগা হৈছে এবাৰ কমেন্ট কৰি জনাব আপোনালোকে। তো যাব ৰেডি এতিয়া ডাইৰেক্ট গৈ আপোনালোকক বিয়াত লগ পাইছো। এয়া বিয়া ঘৰ পামে আৰু আমাৰ ঘৰৰ মানে একদম ওচৰতে তাইৰ ঘৰ হয় তো পালোৱে। মোৰ মেকআপ কৰোতে দেৰি হ'ল বুলি ভাবি জলদি আহিছো। আহি চাওঁ ইফালে আলহী আহি পোৱাই নাই তো অকমান কাহি আছে আৰু ভিতৰতো কইনা ৰেডি হৈ আছে তাইৰো এতিয়া ওলোৱা হোৱাই নাই। তো বাহিৰত গৈ ইহঁতৰ লগতে ৰিলছ বনালো। বিয়া বুলি ৰিলছ বনালো কিবা কিবি। তো এতিয়া জুৰিৰ ওচৰত যাওঁ তাকো দেখাও অকমান। এয়া কইনা ৰেডি আহি মণ্ডপত বহিছে তো তাইৰ ওচৰলৈ যাওঁ। তাইক এবাৰ ওচৰৰ পৰা আপোনালোকক দেখাই দিওঁ তো কেনে লাগিছে ক'ব। এতিয়া তাইৰ লগত অকমান বহি লওঁ। আজি কইনা ফুল বিজি মানুহক তামোল দি আছে তো মই বহি আছো তাইৰ ওচৰত। মানুহ নোহোৱা চান্স লৈ আমি কেইটামান ফটো ললো। এতিয়া এয়া আমাৰ কইনা ৰেডি ফুল ৰেডি কইনা। বিয়া ঘৰৰ পৰিৱেশটো অকমান দেখাই দিওঁ। আলহী আহি পাইছে বহুতখিনি তো আজি নৰ্মেলত কোনো অহা নাই সকলো একদম পুৰা মেকআপ কৰি আহিছে। এইটো জুৰিৰ পেহিতি হয় তো পেহিতিয়ে ফটোশ্বুট কৰি আছে। এতিয়াহে বিয়া লাগিছে। আমাৰ স্কুলৰ ফ্ৰেণ্ড আটাইখিনি আহিছে তো ইহঁতক দেখিও ভাল লাগিছে। এয়া যিটো হাই কৈছে আপোনালোকক। বিয়া বুলি সব ফ্ৰেণ্ড লগ পাইছো। এইবিলাক ফ্ৰেণ্ড আমাৰ তো ফ্ৰেণ্ডৰ লগত অলপ গপচপ কৰি আছো। এইটো আমাৰ টিকু বেবী চাহানা প্ৰিয়ম। এয়া জুবি আহি পাইছে তো চনীক ল'ব গ'লো আমি। তো এতিয়া আকৌ বিয়াত গৈ আছো। ভাত যিহেতু খোৱা নাই ভোকো লাগিলে ভাত খাই লওঁ। ভাত খালানে নাই? কেনে আছে কেনে বাকী জুৰিৰ বিয়া বুলি আহিলো অকমান ওলাই বিয়া চাই যাব। হয় নেকি? থেংক ইউ। ভাত খাব গৈ আছো তো ভাতকেইটা খাই লওঁ জলদি। জুলিৰ লগত ভাত খাব বহিছো। এইফালে বিদ্যু ফোনত ব্যস্ত। বেলেগ লোৱা নাই জাষ্ট দাইল আৰু মাছ লৈছো। এইখিনিয়ে মোৰ প্ৰিয়। দিনটো ভালে পাৰ হ'ল। এতিয়া গধূলি মানুহ অকমান কমিছে তো জুৰিৰ ফটোশ্বুট হৈ আছে। ঘৰৰ ফেমিলি ফ্ৰেণ্ড যিমানখিনি আছে চ' তাৰ লগত সকলোৱে গ্ৰুপ ফটো লৈ আছে। ডান্স পাৰ্টি আমাৰ এতিয়া। বক্সৰ মাত শুনিলে ৰ'ব নোৱাৰো তাতে জুৰিৰ বিয়া চ' এনে বুঢ়ী নাচনি তাতে নাতিনীৰ বিয়া। দৰা আহি আছে আৰু বেছি সময় নাই তো দৰা অহাৰ আগত অকমান ডান্স কৰি লওঁ। মেখেলা চাদৰত অকমান প্ৰব্লেমো হয় ডান্স কৰাত তো কাপোৰ চেঞ্জ কৰি আহিলো। আজি আমাক দেখি সৰু পোৱালি কেইটাও মানে ঠিক ডান্স কৰিছে। এইফালে দৰা আহি পাইছে তো দৰাক আদৰিবৰ বাবে ৰেডি হৈছে। দৰা আহি নোপোৱাৰ বাবে আকৌ বক্সত গান বজাইছে তো পেহিটিৰ মানে কন্ট্ৰোল হোৱা নাই। পেহিটো ঠিক ডান্স কৰিছে আজি মানে ফুল এনজয় কৰিছে আৰু
দৰা আহি পাইছে তো সকলোৰে গাত তাত নাই আৰু দৰা ঘৰৰ মানুহ আহি ঠিক ফটকা ফুটাইছে তো চাই ভাল লাগিলে সেইবাবে আপোনালোককো দেখাই দিলোঁ এইবোৰ দৰা ঘৰৰ মানুহ হয় এয়া দৰা আহি পাইছে তো দৰা আদৰা অকণমান নিয়ম আছে সেই নিয়মখিনি পালন কৰি দৰাক ভিতৰলৈ যাব দিয়া হয় আৰু কিবা কিবি প্ৰশ্নও সুধিব দৰাক দুই পাৰ্টিৰ মাজত স্প্ৰে মাৰাৰ মানে জেদ লাগিছে কোনে কিমান মাৰিব পাৰে চবৰে মূৰবিলাক বৰফেৰে ঢাক খাইছে দৰা আহি পালে তো আমি ভিতৰত আহিলোঁ ভিতৰৰ ফালে দেখাই আছোঁ এয়া আমাৰ কইনা ভিতৰত বহি আছে কইনাৰ লগত আমাৰ গাঁৱৰ মানুহখিনিও আছে গোট খাই একেলগে দৰাটো দেখাবলৈ আহি আছোঁ এয়া আমাৰ নগাঁৱৰ দৰা তো দৰা ওচৰৰ পৰা অকণমান দেখাই দিলোঁ আপোনালোকক দৰা ঘৰৰ মতা মানুহখিনি বাহিৰত বহিব দিছে আৰু মাইকী মানুহখিনি ঘৰৰ ভিতৰতে বহুৱাইছে দৰা ঘৰক মানে কফি দি আছে তো আমি দুটাই ট্ৰাই কৰি আছোঁ কফি হ'ব তো আমি দুটাই মানে অলপ ৰখি আছোঁ কিজানি পাওঁৱে লাষ্টত নাজানো কফি খাব বহুত মন যায় আছে কিন্তু এতিয়ালৈ পোৱা নাই ভাগত দৰা ঘৰত দি আছে যে কিবা হয় পাওঁ নে নাপাওঁ যদি পাওঁ মানে আপোনালোকক দেখামে নাপালে আৰু নাই আৰু ফাইনেলি ছাকচেছ তো খাই আছোঁ আৰু কিবাকৈ পালোঁ গুণ্ডা মেকুৰীৰ নিচিনা ৰখি ৰখি এতিয়াহে ভাল লাগব গাটো আকৌ ভাগত পাইছোঁ আজি কফিয়ে খাই আছোঁ তেতিয়াৰ পৰা ভাগত পোৱা নাই এতিয়া পায়ে আছোঁ জুৰিৰ নিকাহ হ'ল তো নিকাহৰ পিছত মানে সকলোৱে তাইৰ বাবে আল্লাহৰ ওচৰত দোৱা বিচাৰিছে যাতে তাইৰ সংসাৰখন সুখৰ হওক এয়া নিকাহৰ মিঠাই তো মিঠাই খাব অলপ আগত গৈছোঁ এনেই পিছফালে বহি আছিলোঁ নহ'লে মিঠাই নাপাম যে সেইবাবে আগত গৈছোঁ আগত আহিও মই মিঠাই নাপালোঁ মোক এৰি বেলেগকহে মিঠাই দিব গ'ল শেষতহে পালোঁ মিঠাই মানে নতুন ষ্টাইলত দিছে তো ভাল লাগিছে এইফালে জুৰিক বাহিৰত আনি দৰাৰ লগত অকণমান ফটোশ্বুট কৰিছে এইকেইটা মানে কইনা হৈ আছে আজি মজা মজা তোমালোককো নগাঁৱত থৈ আহিম কথা কৈছোঁ বিয়া হ'বা নে নহয় নগাঁৱত তাকে কৈছোঁ নগাঁৱত লৈ যাম কিয় নহয় ক'তো বিয়া নহয় মজা এনেকুৱা হ'ব লাগে আজিকালি ছোৱালী ক'তো বিয়া নহওঁ মোৰ সন্থাত জইন কৰিবি হা ময়ো নহওঁ মোৰ সন্থাত জইন কৰিবি আমি এটা এটাকৈ হাজাৰটা যেতিয়া হ'ম কোনো একো ক'ব নোৱাৰে মজা প্ৰিয়া আকৌ বিয়া হ'বি নে নহয় প্ৰিয়া হ'ব ভালকৈ ক'ব নাই হ'ব মন আছে এইফালে জুৰিৰ কাপোৰ চেঞ্জ কৰি দিব আহিছে দিনৰ কাপোৰ চেঞ্জ কৰি মেইন ছেটটো পিন্ধালে এতিয়া কইনা বিদায় হ'ব তাৰ আগত আমাক ভাত খাব মাতিছে এয়া আমাৰ মান্দাকাটাৰ জীয়ৰী পাত্ৰবোৰৰ বোৱাৰী সোণী তাই মানে কৈ আছে আমাকো দেখাব নোৱাৰা তো দেখাই দিলোঁ লুকাই আছে এইফালে দৰা কইনাক সকলোৱে আশীৰ্বাদ দি আছে আৰু দৰা যোৱাৰ আগতে সকলোৰে লগত চাহ চিনাকি হয় সকলোকে এখন এখন তামোল দিছে আমাক মানে সকলোকে পাণ দিলে মিঠা পাণ দৰাই মোৰ মানে মনটো ইমানে বেয়া লাগিছে তো জুৰিৰ ওচৰত যাব আৰু মোৰ খা নাই তো তাৰ ওচৰত যোৱাও নাই তাই কেতিয়া মানে লৈ গ'ল সিহঁতে বহুত বেয়া লগা সময় আৰু এইটো ফ্ৰেণ্ড এটা যোৱা দুখ মানে সঁচাকৈ বহুত বেলেগ দুখ হয় সৰুৰ পৰা একেলগে ডাঙৰ হ'লোঁ বহুত ভাল ফ্ৰেণ্ড আছে শেষত তাই যাতে সদায় সুখত থাকে তাৰে কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই